গাইছ এই গছজোপা দেখিছে এই গছজোপা মোৰ নিচিনাই মৰহি যোৱা তো হেল্ল' দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল কি খবৰ আশা কৰোঁ সকলোৰে খবৰ ভাল আজি অলপ সোনকালে উঠিলোঁ বলক ব্ৰাছ কৰিলোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ গাইছ আজিৰ পৰা হুঁচৰি শেষ কোনে কিমান টকা ঘটিলে কমেণ্ট বক্সত জনাব আৰু কোনে কোনে খানা খালে কৈ দিব মই কোৱা নাই দেই গাইছ ৰাতিপুৱা বৰষুণে আবহি আছিলে কিন্তু এতিয়া যি দেখিছোঁ ৰ'দটোহে দিব ঠিকছে বাৰু একো নাই গৰম দিন সহ্য কৰিব লাগিবই বৰষুণ পৰিছিল কিন্তু দেই অলপ অলপ গাইছ আজিৰ সৈতে মই 5টা লং ব্লগ বনালোঁ যদি এতিয়ালৈ আপোনালোকে চোৱা নাই চাই ল'ব আৰু বহুত কষ্ট হয় বনাওঁতে পাৰিলে অলপ শ্বেয়াৰ কৰি দিব চেনেলটো বহুত নতুন হয় বেছি ছাবস্ক্ৰাইবাৰ নাই আৰু ভিউছো নাহে বাৰু তেও বনাই আছোঁ লাগি থাকোঁ কি হয় চাওঁ খালি টোপনি গৈ আছে বৰ্তমান মোৰ হাতত একো কাম নাই কাৰণ ভিতৰত মা শুই আছে হুলস্থুল কৰিলে বজাব কি কৰোঁ তাকে ভাবি আছোঁ গাইছ কাম এটা বিচাৰি পালোঁ বহি থকা বলক গৰুকেইটাকে লৰাই থৈ আহোঁগৈ গাইছ এইখিনিতে কথা এটা সোধোঁ চুলিকেইটো কাটিম নে ৰাখিম কমেণ্ট কৰি জনাবচোন মানে গৰম দিন যে গৰমো লাগে ৰাখিব কোনো গৈ আছে গাইছ গৰুকেইটা লৰালোঁ বলক ঘৰলৈ যাওঁ গাইছ চাব দেই এইটোক একো নিদিয়ালে এইটো পিছে পিছে ঘূৰি ফুৰিব আহিব চাব আহিব চাল দিম ৰ'ব গাইছ ইয়াৰ পাৰ্টনাৰ কেইটামানো আহি গ'ল গাইছ ৰাতিপুৱাৰ পৰা লাইনৰ কোনো খা খবৰে নাইকিয়া হ'ল লাইনটো নাহাই হ'ল মোবাইলতো চাৰ্জ নাই গাইছ আজিৰ ভিডিঅ'টো ইমানত ৰাখিলোঁ কাৰণ মোবাইলত চাৰ্জ নাই আৰু কেতিয়া লাইন আহিব ঠিক নাই ভিডিঅ'টো কেতিয়া দিওঁ তাৰো ঠিক নাই আৰু এতিয়ালৈ যোনে যোনে ভিডিঅ'টো চাই আছিলে তেওঁলোকলৈ ধন্যবাদ পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক কৰি দিব ছাবস্ক্ৰাইব কৰিলে কৰিব নকৰিলে নাই লাইক আৰু শ্বেয়াৰ কৰি দিলে হ'ব আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ মাজত